হাই বন্ধু বান্ধৱীসকল, জে কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন মিক্স ভাজি বনাম। গোটেইখিনি চব্জি মই কুটি ধুই মেলি লৈছোঁ। ফুলকবি অকণমান লৈছোঁ, গাজৰ লৈছোঁ মই 2টা, পটল লৈছোঁ মই 4টা আৰু আলু লৈছোঁ মই 2টা। আপোনালোকে যদি বেলেগ চব্জি দিব বিচাৰে দিব পাৰে, মই এইখিনি দি দিছোঁ। আৰু এয়া লৈছোঁ মই সয়াবিন, মই ইয়াত সয়াবিনো ব্যৱহাৰ কৰিম। ভাজিখিনি দিবৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ, দীঘলকৈ কাটি দিছোঁ। পিঁয়াজৰ পাত লৈছোঁ অকণমান, শুকান জলকীয়া 2টা লৈছোঁ আৰু আধা চামুচ পাঁচফোৰণ লৈছোঁ। আজিৰ এই ৰেচিপিটো শেষলৈকে চাই থাকক, যদি ভাল লাগে আপোনালোকে এবাৰ বনাই খাব। ইয়াত ৰিফাইন তেল দিম। তেলখিনি দি মই ভালকৈ গৰম হ'ব দিম। তেলখিনি গৰম হৈছে, মই এতিয়া ইয়াত দিম সয়াবিনখিনি মই অলপ ফ্ৰাই হ'বলৈ দিম। অকণমান নিমখ দি লৈছোঁ ইয়াতে। ভাজিটো বনাওঁতে আকৌ নিমখ দিমেই, সেইকাৰণে মই অকণমান নিমখ আৰু হালধি দি ল'ম। এইখিনি মই ভালদৰে ফ্ৰাই হ'বলৈ দিম। 2-3 মিনিটমান সময় ফ্ৰাই হ'বলৈ দিম। মই নিজৰ জোখমতে নিমখ আৰু হালধি দি দিছোঁ আৰু এই জিৰা গুড়ি দিছোঁ অলপমান। আপোনালোকৰ নিজৰ জোখমতে দি দিলে হ'ব। অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া কাটি থোৱা চব্জিখিনি দিম। আলু দিছোঁ, ফুলকবি, গোটেইখিনি চব্জি দি দিম মই। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। অকণমান সময়ৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ। চব্জিখিনি কেনেকুৱা হৈছে ঢাকনিখন গুচাই চাম। আৰু অকণমান সময়ৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ, যাতে ভালদৰে সিজি যায়। ঢাকনিখন গুচাই চাব, যাতে কেৰাহীটোত লাগি নধৰে। ঢাকনিখন গুচাই চাম। এতিয়া মই ইয়াত ভাজি থোৱা সয়াবিনখিনি দি দিম। সয়াবিনখিনি দি মই ভালদৰে মিক্স কৰি ল'লোঁ। লৈ মই অকণমান পানী দিম ইয়াতে। অকণমান পানী দিছোঁ। ঢাকনিখন মাৰি থ'ম। গেছটো অকণমান বঢ়াই দিছোঁ এতিয়া ইয়াত দিম কাটি থোৱা পিঁয়াজৰ পাতখিনি দি ভালদৰে মিক্স কৰি ল'ম। কেনেকুৱা হৈছে মই আপোনালোকক দেখাই আছোঁ। এতিয়া ইয়াত মই কাটি থোৱা ধনিয়া পাতখিনি দিম। চাওক কেনেকুৱা হৈছে।